राज्य सरकारे विद्यालय प्रादेशिकৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু আজি আমি 15 আগষ্টৰ ভিতৰত অসমৰ কেবাখনো নতুন স্কুল কলেজ লেফট ওভাৰ টিচাৰ এই সকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছো কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিক্যাল ইনস্পেকশনৰ প্ৰয়োজনীয়তা আছে গতিকে এন্টায়াৰ প্ৰসেসটো কমপ্লিট কৰোতে আমাক অক্টোবৰ নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব আমি প্ৰথম অৱস্থাত যিখিনি স্কুল কলেজ ৰেডি কৰি লৈছো তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছো ফাৰ্স্ট লিষ্ট আমাৰ ওয়েবসাইটত 15 আগষ্টত ওলাব 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব গভৰ্নমেন্ট নটিফিকেশন ওলাব কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা কাৰণ নহলে আকৌ বহুতে বেয়া পাব কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই কাৰণ ফিজিক্যাল ইনস্পেকশন লাগে আৰু কৰোনাৰ কাৰণে ফিজিক্যাল ইনস্পেকশন সম্ভৱ হোৱা নাই শ্ৰেণী আৰম্ভ নহলে ফিজিক্যাল ইনস্পেকশন নহয় গৈ তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব কাৰোবাৰ হয়তো নাম আগত ওলাব কাৰোবাৰ নাম পিছত ওলাব তাকে লৈ বহুত হুলস্থুল কৰাৰ প্ৰয়োজন নাই কাৰণ কিন্তু 15 আগষ্টত আমাৰ যেটো কমিটমেন্ট আছিল ফাৰ্স্ট লিষ্ট প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম ইয়াতে আমি নতুন আমি 197 খন হাই স্কুল প্ৰাদেশিকৰণ কৰিম 15 আগষ্টৰ ভিতৰত 197 হাই স্কুল 9 খন হায়াৰ সেকেন্ডাৰী স্কুল আৰু 149 আমি জুনিয়ৰ কলেজ বা আজিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল সৰ্বমুঠ 355 নতুন বিদ্যালয় আন্ডাৰ ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশন আমি প্ৰাদেশিকৰণৰ অধিসূচনা 15 আগষ্টৰ ভিতৰত ওলাব কিন্তু এফেক্টিভ হ'ব ফ্ৰম 1 জানুৱাৰী 2020 কাৰণ পিছত নহলে নেক্সট ব্যাচ বিলাকে কব এওঁলোকে আগত পালে সেইকাৰণে সকলো এটা ডেটৰ পৰাই হ'ব ইয়াৰ ভিতৰত যোৱাবাৰ প্ৰাদেশিকৰণৰ আউটাৰ পৰা বাহিৰত থকা 412 জন 414 জন শিক্ষক নতুনকৈ প্ৰাদেশিকিত হ'ব আৰু ঠিক সেই ধৰণে জুনিয়ৰ কলেজৰো এডিশনাল টিচাৰ 97 গৰাকী প্ৰাদেশিকিত হ'ব অৰ্থাৎ 3359 টোটেল মাধ্যমিক শিক্ষাত শিক্ষক শিক্ষয়িত্ৰী প্ৰাদেশিকৰণ হ'ব বাই 15 আগষ্ট 3359 3359 আৰু ইনষ্টিটিউশন ওয়াইজ 355 নতুনকৈ 30 আগতে প্ৰাদেশিকৰণৰ সময়ত বাদ পৰা আৰু বৰ্তমান পৰৱৰ্তী সময়ত কোৱালিফিকেশন অৰ্জন কৰা 690 কলেজৰ শিক্ষক প্ৰাদেশিকিত হ'ব 15 আগষ্টত 690 মানুহ এইটো হল আগৰ লেফট ওভাৰ তেওঁলোকে সেই সময়ত ডিগ্ৰী নাছিলে পৰৱৰ্তী সময়ত বিভিন্ন ডিগ্ৰী আদি ললে আৰু নতুনকৈ এইটো হল মানুহ নহয় এতিয়া মই কৈছো ইনষ্টিটিউশন 690 মানুহ ব্যক্তি পুৰণা কলেজৰ অলৰেডি প্ৰাদেশিকিত হৈ থকা আৰু এইবাৰ আমি নতুনকৈ প্ৰাদেশিকিত কৰিব গৈ আছো 30 খন কলেজ এটো 30 is a new college আৰু ইয়াত আহিব 241 total teacher আৰু ইয়াতে আহিব 241 প্ৰিন্সিপাল 3 জন টিউটৰ 7 জন 10 জন এছ'চিয়েট প্ৰফেসৰ 100 জন টিউটৰ 131 জন টোটাল 231 জন এই ধৰণে
আৰু যদি আপুনি 690 আৰু 241 দুইটা লগ লগাই দিয়ে তেতিয়াহ'লে 931 প্ৰবক্তা প্ৰাদেশিকৃত হ'ব। আকৌ এবাৰ মই সহজ কৰি দিছোঁ, 355 হাই স্কুল জুনিয়ৰ কলেজ ইনষ্টিটিউশ্যন ৱাইজ আৰু ব্যক্তি ৱাইজ 3359। নতুনকৈ 30খন কলেজ আৰু পুৰণা আৰু নতুন মিলাই 931 প্ৰবক্তা, 30 নিউ কলেজ, 931 প্ৰবক্তা। ইয়াত পুৰণা আৰু নতুন দুইটা আছে, 692 লৈ 241 লৈ টোটেল। কনফিউজ নহবৰ কাৰণে মই কৈছোঁ, কিন্তু 30খন কলেজৰে 941 নহয়, 30খন কলেজৰ 241টা আৰু আগত এৰি অহা 690টা। যোনে শুনি আছে তেওঁলোকে জানে আৰু কাৰ কথা কৈ আছে এইবিলাকে। গতিকে 690 আৰু টোটেল মাধ্যমিক আৰু প্ৰাথমিক মিলাই টোটেল যিখন 15 আগষ্টত লিষ্ট ওলাব সেইটো হ'ল 4290। মাধ্যমিকত 3359 আৰু উচ্চ শিক্ষাত 690 931, টোটেল 4290। 4290 জন। এইখন ফাৰ্ষ্ট লিষ্ট হ'ব, গভৰ্ণমেণ্ট নটিফিকেশ্যন ওলাব। ছেকেণ্ড লিষ্ট আকৌ আমি অক্টোবৰ মাহত উলিয়াম, য'ত বেছি কৰি LP আৰু UP বিলাক থাকিব। আৰু ইয়াতো কোনোবা বাদ পৰি গৈছে, কাৰোবাৰ ওজৰ আপত্তি থাকিব, গোটেইবিলাক চাই আমি ছেকেণ্ড লিষ্টখন অক্টোবৰত ওলাম। থুলমূল কথা এইটোৱে যে আৰ্থিক দৈন্যতাৰ মাজতো আমি আমাৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ দিশত আমি আগবাঢ়িছোঁ। শিক্ষামন্ত্ৰী দ্বিতীয়বাৰ হোৱাৰ পিছত মই প্ৰেছ কনফাৰেন্সত যিকেইটা কমিটমেণ্ট দিছিলোঁ, এটাক বাদ দি বাকীবোৰ প্ৰায় হৈ গৈছে। আৰু যিটো আছে ইৰেগুলাৰ ইলিগেল টিচাৰ ৰেগুলাৰাইজেশ্যন, সেইটোও মই অহা এমাহ ডেৰ মাহত কৰি পেলাম। মোষ্ট অফ দ্য যিটো মই এইবাৰ যি 12টা 13টা এজেণ্ডা লৈ আহিছিলোঁ, গোটেইকেইটা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আৰু 15 আগষ্টত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই লিষ্টখন প্ৰকাশ কৰিব, প্ৰাদেশিকৰণৰ প্ৰথম সূচী। কিন্তু ই প্ৰৱৰ্তিত হ'ব 1 জানুৱাৰীৰ পৰা, কাৰণ আমি কাকো বঞ্চিত কৰিব খোজা নাই। যাতে অক্টোবৰত যিখিনি প্ৰাদেশিকৃত হ'ব সকলোৱে যাতে মিলি একেলগে দৰমহা পায়।